নওগাঁ জিলাৰ ৰূপহীত লকডাউনৰ নিয়ম অমান্য লগতে নিশাৰ আন্ধাৰত চোৰাং কাৰ্য সমগ্ৰ ৰাজ্যতে লকডাউন অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত একাংশ সমাজৰ অচেতন লোকৰ মূৰ্খামি এয়া নওগাঁ জিলাৰ ৰূপহী অঞ্চলৰ সাপ্তাহিক বজাৰৰ দৃশ্য চৰকাৰে ধাৰ্য কৰা নীতি উলংঘা কৰি আজি দিনত বুধবাৰৰ এই সাপ্তাহিক বজাৰখনত ভিৰ দেখা গ'ল গ্ৰাহক কিংবা বিক্ৰেতাৰ বৰ্তমান 1249 গৰাকীকৈ কোভিড-19ত আক্ৰান্তৰ সংখ্যা বাঢ়ি যোৱা নওগাঁ জিলাৰ বৰ্তমান হটস্পট হিচাপে ঘোষিত কৰা হ'ল যদিও ভুৰক্ষেপ নাই এওঁলোকৰ কোনো ধৰণৰ স্বাস্থ্যবিধি নমনাকৈ এজনৰ পাছত এজনে গৰু ছাগলী বিক্ৰী তথা ক্ৰয়ৰ বাবে ভিৰ কৰে বজাৰখনত সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পাই নওগাঁ জিলা প্ৰশাসনৰ এটা উচ্চপদস্থ বিষয়াৰ দলৰ নেতৃত্বত বজাৰৰ সকলো ক্ৰয় বিক্ৰয় বন্ধ কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয় যদিও শান্ত নহ'ল এক প্ৰকাৰ দুৰ্নীতি পৰায়ণ ব্যৱসায়ী ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ চোৰাং কাৰ্যৰে এখন FCI বাহনত 20টাকৈও অধিক বহুধন সৰবৰাহ কৰে উল্লেখ্য যে আৰক্ষীয়ে পাছে পাছে খেদি যোৱা এই AS057172 নম্বৰৰ গৰু ভৰ্তি ট্ৰাকখন নওগাঁও মাজৰ আতি চাৰিআলিত স্থানীয় ৰাইজে জব্দ কৰে আচ্ছা এই গৰু গাড়ীখনৰ ড্ৰাইভাৰ চাইভাৰ চব পলাইছে নেকি ড্ৰাইভাৰ পলাইছে ক'ৰপৰা আহিছে কোনফালৰ পৰা আহিছে ক'ৰপৰা আহিছিলে নে হেৰি এনেকৈ এইফালে মানুহকেইটা বোলে সোমাব আহিছিলে সোমাওঁতে তাৰমানে এইফালৰ পৰা এখন গাড়ী আহি যাব নোৱাৰা হ'ল হোৱাৰ কাৰণে ধৰি লওক এখন পুলিচৰ গাড়ী মানে খেদি আহিছিলে আহোঁতেই তাৰমানে বেক কৰি পেলাই গৈ ৰখাই মানে ড্ৰাইভাৰটো পলাই গৈছে ড্ৰাইভাৰ হান্দিমান পলাইছে ড্ৰাইভাৰটো চকুত আৰু গাড়ীখন FCI শ্লিপ আছে FCI ডিউটি বুলি লিখা আছে গাড়ীখনত তাত গৰু আহিছে তাত গৰু মানে কমত 30টামান হ'ব এতিয়া FCI গাড়ীত গৰু সৰবৰাহ হয় FCI ডিউটি বুলি লিখা আছে নিউজ ডেস্ক টাইম লাভ আছাম